নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক SKJYT নিউজৰ এটা নতুন ভিডিঅ'লৈ। আৰু আজিও মই আপোনালোকলৈ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, খবৰটো হৈছে অসমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ বিষয়ে। তেওঁৰ লগত জড়িত খবৰটো ইমান ভাল নহয়, কিয়নো মাত্ৰ 28 বছৰ বয়সতে তেওঁ ভয়ানক কৰ্কট ৰোগত আক্ৰান্ত হৈ হেলথ চিটি হস্পিটেলত চিকিৎসাধীন হৈ আছে আৰু তেওঁৰ চিকিৎসাৰ বাবে বহুত অৰ্থৰো প্ৰয়োজন হৈছে। আৰু তেওঁৰ কোনো সম্বন্ধীয় লোকে এইটো পোষ্ট কৰে যে অত্যন্ত দুখেৰে আজি জনাব লগা হৈছে যে আমাৰ অতি মৰমৰ ভাতৃ অভিনেতা কিশোৰ দাস মাত্ৰ 28 বছৰ বয়সতে ভয়ানক কৰ্কট ৰোগত আক্ৰান্ত হৈ হেলথ চিটি হস্পিটেলত চিকিৎসাধীন হৈ আছে। তেওঁ চিকিৎসাৰ বাবে বহু অৰ্থৰ প্ৰয়োজন হৈছে। এই সময়ত আমাৰ চলচ্চিত্ৰ সমাজে পৰিয়ালটোৰ লগতে কিশোৰৰ কাষত থিয় হৈ আন একো ধৰণে নোৱাৰিলেও অত্যন্ত আৰ্থিক দিশত অকণমান সকাহ দিব নিশ্চয় পাৰোঁ। সেইবাবে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে যিয়েই যেনেকৈ পাৰে নিজৰ সাধ্য অনুসাৰে প্ৰতিভাশালী অভিনেতাজনৰ চিকিৎসাৰ হেতু কিছু আৰ্থিকভাৱে সহায় কৰে। আৰু যোনখিনি বেংক ডিটেইলছ দি থোৱা আছে সেইখিনি মই আপোনালোকক স্ক্ৰীণত দেখুৱাই দিছোঁ। আপোনালোকেও যদি পাৰে তেওঁক নিজৰ সাধ্য অনুযায়ী সহায় কৰিব। আৰু আমিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁ অতি সোনকালে সুস্থ হৈ আহক। আজি ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় অসম।